DODL MA ফাৰ্ষ্ট ছেমিষ্টাৰ এছএমিছ 102 পেপাৰখনত এটা কুৱেশ্যন সততে আহি থকা দেখা যায়, প্ৰতি বছৰে আহি থকা দেখা যায়। মই সেই কুৱেশ্যনটো সম্পৰ্কে আলোচনা কৰিবলৈ আজি আপোনালোকৰ লগত আগবাঢ়িছোঁ। চাওক, প্ৰথম খণ্ডত কি আছে? মৌখিক সাহিত্য, চৰ্যাগীতি আৰু অসমীয়া সাহিত্যৰ যুগ বিভাজন। ইয়াত মই চৰ্যাগীতি সম্পৰ্কে আগৰ এটা ভিডিঅ'ত আলোচনা কৰিছিলোঁ। মই আপোনালোকক ডেছক্ৰিপশ্যন বক্সত লিংকছটো দি দিছোঁ, আপোনালোকে গৈ চাব পাৰে। ইয়াত চাওক, 2 নম্বৰ গোটত কি দিছে? অসমীয়া সাহিত্য যুগ বিভাজন আৰু প্ৰাক বৈষ্ণৱ যুগ। এই প্ৰথমটোৰ কাৰণে, চৰ্যাগীতিৰ কাৰণে আপুনি ভিডিঅ'টোত গৈ চাই ল'ব। অসমীয়া সাহিত্যৰ যুগ বিভাজন আৰু প্ৰাক বৈষ্ণৱ যুগ। ইয়াত মন কৰক, অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰোঁতে প্ৰাক বৈষ্ণৱ যুগটো সোমাই যায়। গতিকে এক্সট্ৰাকৈ মোৰ মতে পঢ়িব নালাগে প্ৰাক বৈষ্ণৱ যুগৰ কাৰণে, ইয়াৰ ভিতৰতে সোমাই যায়। ইয়াৰ কাৰণে যিটো নোট প্ৰস্তুত কৰা হ'ব, সেইটো ভিতৰতে এই কথাখিনি সোমাই যাব। গতিকে এক্সট্ৰাকৈ মোৰ মতে নপঢ়িলেই হ'ব। ইয়াত অসমীয়া সাহিত্যৰ যুগ বিভাজনৰ সম্পৰ্কে মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বিভিন্নজন পণ্ডিতে অসমীয়া সাহিত্যৰ বুৰঞ্জী যুগ বিভাজন কৰি দেখাইছে। ইয়াত ডিম্বেশ্বৰ নেওগদেৱে কেনেদৰে কৈছে চাওক, বিভাজন কৰিছে এনেদৰে: আদি যুগ প্ৰাৰম্ভৰ পৰা দ্বাদশ শতিকাৰ শেষলৈকে। তাৰপিছত কৰিছে প্ৰাক বৈষ্ণৱ যুগ ত্ৰয়োদশ শতিকাৰ পৰা পঞ্চদশ মাজভাগলৈ। বৈষ্ণৱ যুগ পঞ্চদশৰ মাজৰ পৰা সপ্তদশৰ মাজলৈ। আৰু বিস্তাৰ যুগ সপ্তদশৰ মাজৰ পৰা ঊনবিংশ আগছোৱালৈ। বৰ্তমান যুগ ঊনবিংশৰ আগছোৱাৰ পৰা এতিয়ালৈকে। মানে তেখেতে 1941 চনত কৰিছিলে, সেইকাৰণে 1830 চনৰ পৰা 1940 খ্ৰীষ্টাব্দলৈ দিছে। তাৰপিছত চাওক, সত্যেন্দ্ৰনাথ শৰ্মাদেৱে কেনেদৰে কৈছে? অসমীয়া সাহিত্য বুৰঞ্জীক 3টা যুগত ভাগ কৰিব পাৰি: আদি, মধ্য আৰু আধুনিক বা বৰ্তমান। মধ্যযুগক আকৌ 3টা ভাগত ভাগ কৰিব পাৰি: প্ৰাক শংকৰী, শংকৰী আৰু উত্তৰ শংকৰী। মহেশ্বৰ নেওগদেৱে অসমীয়া সাহিত্যৰ যুগ বিভাজন কৰিছে: বৌদ্ধ যুগ অষ্টমৰ পৰা দ্বাদশ শতিকালৈ, প্ৰাক শংকৰ যুগ ত্ৰয়োদশৰ পৰা পঞ্চদশ শতিকালৈ, শংকৰী যুগ পঞ্চদশ শতিকাৰ পৰা ষষ্ঠদশলৈ, আৰু শংকৰোত্তৰ যুগ সপ্তদশৰ পৰা ঊনবিংশ শতিকাৰ দ্বিতীয় দশকলৈ, আৰু আধুনিক যুগ 1826 চনৰ পৰা বৰ্তমানলৈ। চাওক, ইয়াৰ ভিতৰত সত্যেন্দ্ৰনাথ শৰ্মা আৰু বাণীকান্ত কাকতিদেৱে যেনেদৰে যুগ বিভাজন কৰিছিলে, সেইটো হৈছে বিজ্ঞানসন্মত। আমি সেইটো সম্পৰ্কেহে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। আৰু এক্সাম হলত সেইটো কথাকে লিখিব লাগিব। তেওঁ বুলি প্ৰথমত এইখিনি আপোনালোকে লিখি ল'ব। ষ্টাডি মেটেৰিয়েলত অকণমানকৈ দিয়া আছে আদিযুগ বা প্ৰথম স্তৰৰ বিষয়ে। মানে যিখিনি চৰ্যাপদ ৰচনা হৈছিলে যিটো সময়ত, আৰু মৌখিক সাহিত্য যিটো সময়ত ৰচনা হৈছিলে, সেইটো সময়ৰ কথা আদি যুগত সোমাই যাব। মই ৰেফাৰেঞ্চ বুক আপোনালোকক দেখাব খুজিছোঁ, ৰেফাৰেঞ্চ বুক লৈ আপোনালোকৰ লগত আলোচনা কৰিব খুজিছোঁ। এইখন কিতাপ হৈছে দীপেন নাথৰ, আপোনালোকে ডিগ্ৰী কোৰ্চত পাইছিলে চাগৈ। ইয়াত চাওক, উদ্ভৱকাল সাহিত্য সম্পৰ্কে আদি যুগত লিখা আছে এনেদৰে: চৰ্যাগীতসমূহ প্ৰথমে কোনে উদ্ধাৰ কৰিছিলে? মহামহোপাধ্যায় হৰপ্ৰসাদ শাস্ত্ৰীয়ে নেপালৰ পৰা উদ্ধাৰ কৰিছিলে। সেই চৰ্যাগীতিকোষ আৰু সৰোজ-ব্ৰজৰ দোহাকোষ, কৃষ্ণাচাৰ্যৰ দোহাকোষ আৰু ডাকাৰ্ণৱ গ্ৰন্থ মিলাই তেখেতে কিতাপ এখন প্ৰকাশ কৰিছিলে। কিতাপখনৰ নাম হৈছে হাজাৰ বৎসৰেৰ পুৰাণ, বাংলা ভাষাই বৌদ্ধ গান ও দোহা বুলি প্ৰকাশ কৰিছিলে। আৰু সেই কিতাপত থকা কথাখিনি বাংলা ভাষাতকৈ অসমীয়া ভাষাৰ লগত বেছিকৈ মিল আছে। গতিকে আদি যুগ বুলি ক'লে সেইখিনি কথা আপোনালোকে লিখিব লাগিব। আৰু ইয়াত চাওক, বন্দু চণ্ডীদাসৰ শ্ৰীকৃষ্ণ কীৰ্তন আৰু ৰামাই পণ্ডিতৰ শূন্য পুৰাণ অসমীয়া ভাষাৰ উদ্ভৱকালীন স্তৰৰ নিদৰ্শনস্বৰূপ হৈ আহিছে। মানে আদি যুগত সেইখিনি কথাকো লিখি দিব লাগিব। তাৰপিছত চাওক, মধ্যযুগ। এই মধ্যযুগক 3টা ভাগত ভাগ কৰিছে: প্ৰাক শংকৰী, শংকৰী যুগ আৰু শংকৰোত্তৰ যুগ। এই প্ৰাক শংকৰী যুগৰ কবিসকল হৈছে, মানে শংকৰদেৱৰ আগৰ কবিসকল, হেম সৰস্বতী, মাধৱ কন্দলী,
তাৰপিছত হৰিবৰ বিপ্ৰ, ৰুদ্ৰকন্দলী, কবিৰত্ন সৰস্বতী, এখেতসকলে কি ৰচনা কৰিছিলে, কোনে কি ৰচনা কৰিছিলে সেইখিনি কথা আপোনালোকে ইয়াত লিখি দিব। আৰু কথা এটা মন কৰিব, ইয়াৰ এইটো চেপ্টাৰৰ পৰা মানে প্ৰাক শংকৰী যুগৰ পৰা কম্পিটিটিভ এক্সামত বিভিন্ন ধৰণৰ কুৱেশ্যন অহা দেখা যায়, যেনে অসমীয়া প্ৰথম গ্ৰন্থখনৰ নাম কি, কোনে লিখিছিলে, তেনেকুৱা ধৰণৰ কথাখিনি ইয়াত পাব। গতিকে একেবাৰে আপুনি কম্পিটিটিভ এক্সামৰ কাৰণেও প্ৰিপেৰেশ্যন কৰা হ'ব। তাৰপিছত আহিলে শংকৰী যুগ, আৰু এই শংকৰী যুগৰ সময়তে শংকৰদেৱ মাধৱদেৱ দুয়োজনা গুৰুৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে বিভিন্ন ধৰণৰ কাব্য ৰচনা কৰিছিলে, গীত মাত এইবিলাক ৰচনা কৰিছিলে, নাট উলিয়াইছিলে, সেই সম্পৰ্কে আপোনালোকে লিখি দিব। আৰু এই সময়তে তেখেতসকলৰ সময়তে অনন্ত কন্দলী, ৰাম সৰস্বতী আদি সকলো সম্পৰ্কে লিখি দিব। তেখেতসকলেও এইটো সময়ত ৰচনা কৰিছিল, তেখেতসকলেও অৱদান আছিলে। গতিকে মই ভাবোঁ শংকৰী যুগৰ সম্পৰ্কে আপোনালোকে বৰ বেছি টান নাপাব নোট প্ৰস্তুত কৰোঁতে। তাৰপিছত আহিলে শংকৰোত্তৰ যুগ। এই শংকৰোত্তৰ যুগত কোনে কোনে কি ৰচনা কৰিছিলে আপোনালোকে সেইখিনি কথা লিখি দিব। তাৰপিছত আহিলে বৰ্তমান যুগ বা আধুনিক যুগ। বৰ্তমান যুগ বুলি ক'লে কি হ'ব, খ্ৰীষ্টান মিছনেৰীসকলে আৰম্ভ কৰা সাহিত্যৰ পৰা বৰ্তমান সময়লৈকে আপোনালোকে লিখি দিব। ব্ৰিটিছসকলে 1836 চনৰ পৰা 1873 চনলৈকে কি কৰিছিলে, অসমত বাংলা ভাষা, অসমীয়া ভাষা ঠাইত চৰকাৰী ভাষা কৰিছিলে। আৰু সেইটো সময়ত খ্ৰীষ্টান মিছনেৰীসকলে আহিছিলে 1836 চনত আহি পেলাই কি কৰিছিলে, অসমীয়া ভাষা প্ৰচলন কৰিছিলে। মানে অসমীয়া ভাষাত হ'ব লাগে, অসমত অসমীয়া ভাষা হ'ব লাগে, বাংলা ভাষা হ'ব নালাগে। আৰু তেখেতসকলক সহায় কৰিছিলে আনন্দৰাম ঢেকীয়াল ফুকন দৰে ব্যক্তিসকলে সহায় কৰিছিলে। আৰু সেইখিনি কথা আপোনালোকে ইয়াত লিখি দিব। সেই আধুনিক যুগকো কেনেদৰে ভাগ কৰিছে, 4টা ভাগত ভাগ কৰিছে। 1826 খ্ৰীষ্টাব্দৰ পৰা 1870 খ্ৰীষ্টাব্দলৈ প্ৰথম পৰ্যায়ত মিছনেৰী সাহিত্যৰ যুগ, 1870 চনৰ পৰা 1890 চনলৈকে দ্বিতীয় পৰ্যায়ত হেমচন্দ্ৰ গুণাভিৰামৰ যুগ, 1890 খ্ৰীষ্টাব্দৰ পৰা 1940 চনলৈ ৰোমান্টিক যুগ বা বেজবৰুৱা যুগ, 1940 চনৰ পৰা বৰ্তমানলৈ চতুৰ্থ পৰ্যায়ৰ যুগ বা সাম্প্ৰতিক যুগ। এই কথাখিনি আপোনালোকে এই দীপেন নাথৰ এই কিতাপখনত ধুনীয়াকৈ পাব। ইয়াত লিখি দিছে, চাওক, মিছনেৰী সাহিত্য যুগ ধুনীয়াকৈ লিখা আছে। তাৰপিছত লিখিছে হেমচন্দ্ৰ গুণাভিৰামৰ যুগ, তাৰপিছত লিখিছে জোনাকী যুগ, সাম্প্ৰতিক যুগ। এইখিনি কথা আপোনালোকে লিখি দিব লাগিব। আৰু মন কৰিব কথা এটা, সময় যিহেতু সময়ৰ প্ৰতি লক্ষ্য, গতিকে আপোনালোকে নোটটো প্ৰস্তুত কৰোঁতে সেইখিনি কথা যাতে বেছি টাইম নলয় লিখিবলৈ। পৃষ্ঠাৰ ওপৰত পৃষ্ঠা যদি আপোনালোকে লিখি দিয়ে তেতিয়াতো টাইমটো মেইনটেইন কৰিব নোৱাৰিব ন। সেইকাৰণে আপোনালোকে কম কথাৰে গোটেই কথাখিনি অন্তৰ্ভুক্ত কৰি আপোনালোকে নোটটো প্ৰস্তুত কৰিব। আৰু মই এইটো ক'ব যোৱা নাই যে মই যিখিনি কথা কৈছোঁ সেইখিনিকে লিখিব লাগিব। আপোনালোকে মোতকৈও বহুত ধুনীয়াকৈ লিখিব পাৰে, আপোনালোকে বহুত ভালদৰে লিখিব পাৰে। মই জাষ্ট এটা আপোনালোকৰ লগত আলোচনাহে কৰিছোঁ, যিহেতু এইটো প্ৰশ্ন খুবেই প্ৰয়োজনীয় এই প্ৰশ্নটো আহিবই পৰীক্ষাত, এক্সামত আহিবই। যিসকলৰ ফাৰ্ষ্ট ছেমিষ্টাৰ এক্সাম আহি আছে তেখেতসকলে এইটোৰ ওপৰত গুৰুত্ব দিয়ক। আৰু মই ভাবোঁ মই যিখিনি কথা ক'লোঁ সেইখিনিতে গোটেই কথাখিনি সোমাই আছে। আৰু যদি এই 2 নম্বৰ গোটৰ পৰা যদি আপোনালোকক দিয়ে যিকোনো কুৱেশ্যন, বোলে প্ৰাক শংকৰী যুগৰ বিষয়ে লিখা, তেতিয়া এইটো নোটৰ ভিতৰৰ পৰা আপোনালোকে লিখিব পাৰিব। যিহেতু ইয়াত প্ৰাক শংকৰী যুগৰ বিষয়েও লিখা আছে, গতিকে আপোনালোকে লিখি দিব পাৰিব ইয়াৰ পৰা। আৰু DODL বা আইডলৰ কথাবিলাক মোৰ এই চেনেলটোতে আলোচনা হয়, ডিছকাছ হয়, পুৰণি কুৱেশ্যন পেপাৰ ইয়াত আপলোড কৰি থাকোঁ, এছাইনমেণ্ট মই আপলোড কৰোঁ, আৰু 2-এটা কথা এনেকুৱা ধৰণৰ কুৱেশ্যন আলোচনা কৰোঁ। গতিকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বন্ধুবিলাকক শ্বেয়াৰ কৰিব, যাতে সকলোৱে সুবিধা হয়। আজিলৈ
ইমানতে সামৰণি মাৰিব খুজিছোঁ। পুনৰ লগ পাম আৰু এটি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে। থেংক ইউ ফৰ ৱাটছিং।